নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চাই আছা বিদ্যাপীঠ অনলাইন। আমি দ্বিঘাত সমীকৰণ পাঠটি আলোচনা কৰি আছিলোঁ। ঠিক আছে, এতিয়া আমি দ্বিঘাত সমীকৰণৰ 2.1 দ্বিঘাত সমীকৰণ 4.1ৰ 2 যিখিনি আখৰলগীয়া প্ৰশ্ন আছে, সেই আখৰলগীয়া প্ৰশ্নখিনি আলোচনা কৰিম। এতিয়া আখৰলগীয়া প্ৰশ্নৰ প্ৰথম কুৱেশ্যনটো আছে যে আয়তাকাৰ মাটি এটুকুৰাৰ কালি 528 বৰ্গমিটাৰ, হয়নে? যে আয়তাকাৰ মাটি এটুকুৰাৰ কালি কিমান দিছে? 528 বৰ্গমিটাৰ। মাটি টুকুৰাৰ দিশ ইয়াৰ পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি। আমি মাটি টুকুৰাৰ দিশ আৰু প্ৰস্থ উলিয়াব লাগে। মানে এইটো ইয়াত কৈছে যে তলৰ পৰিস্থিতি কেইটাক দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰকাশ কৰিব লাগে। মানে এতিয়া আমাক যিটো সলিউশ্যন দিছে, সেই যিটো আমাক সমাধান কৰিবলৈ দিছে, তাত আমি দ্বিঘাত যিটো সমীকৰণৰ আৰ্হি ax² প্লাছ bx প্লাছ c ইকুৱেল 0, আমি সমীকৰণটোৰ দিশ প্ৰস্থ নিৰ্ণয় কৰি এই সমীকৰণটোৰ এই আৰ্হিত যেতিয়া ওলাব তেতিয়া আমি তাত সিমানলৈকে আমি উলিয়াই দেখুৱাব লাগে। ঠিক আছে, এতিয়া আমি কৈছে যে ইয়াত মাটি টুকুৰাৰ কালি দিছে, কালি কিমান দিছে? 528 বৰ্গমিটাৰ দিছে, 528 মিটাৰ স্কোৱাৰ দিছে ইয়াৰ কালি। ঠিক আছে, আয়তৰ কালি ওলোৱা সূত্ৰটো কি আছিলে? দিশ পূৰণ প্ৰস্থ। এতিয়া দিশ পূৰণ প্ৰস্থ ইকুৱেল কিমান দিছে? 528 বৰ্গমিটাৰ দিছে। ঠিক আছে, এতিয়া আমাক দিশো নাই দিয়া, প্ৰস্থও নাই দিয়া, কিন্তু এটা আমাক চৰ্ত দিছে যে প্ৰস্থ দিশটো এনেকুৱা হ'ব যে প্ৰস্থক দুগুণ কৰি পেলাই 1 বেছি কৰিব লাগিব। প্ৰস্থক উদাহৰণ আমি ছাপ'জ ধৰি ল'লোঁ, সেই প্ৰশ্নটো মতে ধৰি ল'লোঁ, এনেই ধৰিছোঁ, এইটো শুদ্ধ নহ'ব, হ'লেও আমি বুজিবৰ কাৰণে ধৰিছোঁ। দিশ যদি 5 হয়, প্ৰস্থ যদি 5 হয়, দিশ নহয়, প্ৰস্থ যদি 5 হয়, তেতিয়া এইটো যদি প্ৰস্থ যদি 5 হয়, তেতিয়া দিশ হ'ব ইয়াক দুগুণ কৰিব লাগিব। 5ক দুগুণ কৰিলোঁ নহয়, 5ক 2 গুণ মানে 2য়ে পূৰণ কৰিলোঁ, তাৰ লগত কি কৰিব লাগিব? 1 যোগ কৰিব লাগিব। এতিয়া কি? প্ৰস্থৰ দুগুণতকৈ 1 বেছি, সেইটো হ'ব প্ৰস্থ, এইটো হ'ব দিশ। আৰু এই দুটা পূৰণ কৰিলে কিমান পায় বুলি কৈছে? এই দুটাক যেতিয়া আমি ইনটু কৰিলে কিমান পায় বুলি কৈছে? 528 মিটাৰ স্কোৱাৰ পায় বুলি কৈছে। এতিয়া এই আৰ্হিতে আমি এটা দ্বিঘাত সমীকৰণ বনাব লাগে। ঠিক আছে, আমি পাঠটো আৰম্ভ কৰোঁ, প্ৰশ্নটোলৈ যাওঁ। এতিয়া আমি যিহেতু প্ৰস্থ 5 বুলি ধৰি ল'ব নোৱাৰোঁ, তাক আনুমানিক ধৰিব লাগিব, যিটো আমি চলক ধৰিব লাগিব, হয়নে? আমি প্ৰথম কি ধৰিব লাগিব? প্ৰথম আমি প্ৰস্থ ধৰিব লাগিব। যিহেতু প্ৰস্থ অপশ্যনটো দিছে, আমি লিখিব লাগিব ধৰা হ'ল প্ৰস্থ কিমান হ'ব? x ধৰিলোঁ, হ'লে প্ৰস্থ কিমান ধৰিলোঁ? x, ধৰা হ'ল প্ৰস্থ x। এতেকে তেতিয়া দিশ হ'ব, দিশ কিমান হ'ব? দিশ আমাৰ যিটো কৈছে যে দিশ প্ৰস্থৰ দুগুণ, মানে প্ৰস্থৰ দুগুণ মানে xটোক দুগুণ কৰিব লাগে। 2 পূৰণ দুগুণ মানে টুৱাইচ x হ'ব, হয়নে? আমি যেনে আগৰটোত যেনেকৈ 5 ধৰোঁতে কি কৰিছিলোঁ? 5 পূৰণ 2 কৰিছিলোঁ, হয়নে? দুগুণতকৈ কিমান বেছি বুলি কৈছে? 1 বেছি, মানে কিমান হ'ব? 1 বেছি হ'ব, এইটো হ'ব, হয়নে? এতিয়া আমি এই আয়তাকাৰ মাটি টুকুৰাৰ প্ৰস্থ পালোঁ x, তেতিয়া দিশ কিমান হ'ব? টুৱাইচ x প্লাছ 1। এইটো আমি ধৰি লৈছোঁ, আৰু এইটো আমাৰ কিতাপৰ যিটো কণ্ডিশ্যন দিছে, কিতাপৰ কণ্ডিশ্যন মতে কি হৈছে? টুৱাইচ x প্লাছ 1 হৈছে। ঠিক আছে, এতিয়া প্ৰশ্নমতে কি হ'ব? প্ৰশ্নমতে বুলি লিখি ল'লোঁ। প্ৰশ্নমতে আয়তাকাৰ মাটিৰ কালি 5, আয়তাকাৰ মাটিৰ কালি 528, হয়নে? এতিয়া প্ৰশ্নমতে কি হ'ব? আয়তাকাৰ মাটিৰ কালি 528। এতিয়া আয়তৰ মাটিৰ কালি ওলোৱা সূত্ৰটো হ'ল যে আয়তৰ মাটিৰ কালি সূত্ৰ, মানে আয়তৰ কালিৰ সূত্ৰ হ'ল দিশ পূৰণ প্ৰস্থ। দিশ পূৰণ প্ৰস্থ ইকুৱেল কিমান পালোঁ? 528 পালোঁ আমি, হয়নে? ঠিক আছে, এতিয়া আমি এইখিনি মুচিছোঁ।
দিশ কিমান পালোঁ দিশ আমি পাইছিলোঁ টুৱাইছ এক্স প্লাছ 1 পাইছিলোঁ হয়নে দিশ টুৱাইছ এক্স প্লাছ 1 যিহেতু এইটো দিশটো আমি লিখিলোঁ টুৱাইছ এক্স প্লাছ 1 প্ৰস্থ তেতিয়া কিমান আছিলে ইনটু আমি এক্স পাইছিলোঁ ইকুৱেল কিমান হ'ব যে 528 হ'বনে ঠিক আছে এতিয়া আমি নেক্সটটোত যদি কৰোঁ এই সংখ্যাটো এইটো পূৰণ কৰিব লাগিব কিমান হ'ব টুৱাইছ এক্স স্কুৱাৰ হ'ব প্লাছ এইটো পূৰণ কৰিলে কিমান হ'ব এক্স হ'ব ইকুৱেল কিমান পালোঁ 528 আমি পালোঁ নেক্সটত আমি টুৱাইছ এক্স স্কুৱাৰ প্লাছ এক্স এইটো পক্ষান্তৰ কৰি এইফালে লৈ আহিলোঁ তেতিয়া কিমান হ'ব 500 মাইনাছ 528 হ'ল ইকুৱেল 0 এইটোৱেই আমাৰ প্ৰশ্নটোত উলিয়াবলগীয়া উত্তৰটো এইটোৱে টুৱাইছ এক্স স্কুৱাৰ প্লাছ এক্স মাইনাছ 528 ইকুৱেল 0 ঠিক আছে এতিয়া আমি আমাৰ 1 নম্বৰ কুৱেশ্যনটো হৈ গ'ল তোমালোকে বুজি পালা চাগে এতিয়া আমি 2 নম্বৰ কুৱেশ্যনলৈ যাওঁ ঠিক আছে এতিয়া আমাৰ 2 নম্বৰ কুৱেশ্যনটো দিছে দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 306 বুলি কৈছে এতিয়া দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল বুলি কৈছে যুগ্ম সংখ্যা বুলি কোৱা নাই কিন্তু যোগাত্মক সংখ্যা বুলি কৈছে হয়নে আমি ধৰি লওঁ তাৰ পাছৰ সংখ্যাটো ধৰিবলৈ কৈছে মানে 2 হ'লে 3 3 পাছত 4 1 ৰ পাছত 2 2 পাছত 3 তেনেকৈ একাধিক্ৰমে যোৱা সংখ্যাবিলাক বুলি কৈছে হয়নে এতিয়া ধৰা হ'ল আমি প্ৰথমতে লিখি থৈছোঁ ধৰা হ'ল ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাকেইটা ধৰা হ'ল ক্ৰমিক যোগাত্মক ধৰা হ'ল ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা দুটা এক্স তেতিয়া যদি আমি যদি এক্স লিখোঁ নেক্সটটো কি হ'ব এক্স প্লাছ 1 হ'ব মানে যদি ক্ৰমিক যোগাত্মক যদি কওঁ আমি পাছৰ ক্ৰমিক যোগাত্মক সংখ্যাটো কি তেতিয়া আমি তাত একটা যোগ কৰিব লাগিব মানে 6 পাম এইটো এক্সটো কি হ'ব আমি নাজানো হয়নে এক্সটো কি হ'ব নাজানো কিন্তু ইয়াত আমি যদি সমাধান কৰি দিওঁ এনেকুৱা সংখ্যা এটা উলিয়াব লাগিব যদি এটা 5 ওলায় আনটো 6 ওলাব লাগিব এটা 10 ওলালে আনটো 11 ওলাব লাগিব সেইটোৱে হৈছে ক্ৰমিক যোগাত্মক এতিয়া দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা দুটা আমি ধৰি লৈছোঁ প্ৰথমতে ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা দুটা এক্স আৰু এক্স প্লাছ 1 এতিয়া প্ৰশ্নমতে কি বুলি কৈছে যে প্ৰশ্নমতে কৈছে এই সংখ্যা দুটাৰ পূৰণফল প্ৰশ্নমতে কি কৈছে সংখ্যা দুটাৰ পূৰণফল কিমান বুলি কৈছে 306 বুলি কৈছে হয়নে এতিয়া প্ৰশ্নমতে কৈছে যে সংখ্যা দুটাৰ পূৰণফল 306 এতিয়া সংখ্যা দুটা কি আছিলে এটা সংখ্যা আছিলে এক্স আছিলে নহয়নে আনটো কি আছিলে এক্স প্লাছ 1 এইটো এটা সংখ্যা মানে এইটো সংখ্যা মানে এইটো সংখ্যা হয়নে এইটো সংখ্যাটোৰ পূৰণফল কিমান বুলি কৈছে 306 বুলি কৈছে এতিয়া আমি ইয়াক সমাধান কৰি দিওঁ তোমালোকে বুজি পাইছা চাগে এইটো পূৰণ কৰি দিলে কি হ'ব এক্সে পূৰণ কৰিলোঁ এক্স স্কুৱাৰ হ'ল এক্সে ইয়াৰ 1 ৰ লগত পূৰণ কৰিলোঁ এক্স হ'ল ইকুৱেল কিমান পালোঁ 306 পালোঁ এতিয়া সমাধানটো হ'বগৈ হয়নে এক্স স্কুৱাৰ প্লাছ এক্স এইটো পক্ষান্তৰ কৰি লৈ আহিলোঁ 306 ইকুৱেল 0 হয়নে আমাক উলিয়াবলগীয়াটো এইটোৱে যিহেতু কিয় এইটো বুলি কৈছোঁ যিহেতু আমাক কৈছে যে পাঠটো যে তলৰ যিবিলাক তলৰ সমীকৰণবিলাক দ্বিঘাত আৰ্হিত প্ৰকাশ কৰা এইটো দ্বিঘাত আৰ্হিত হৈ গ'ল দ্বিঘাত আৰ্হিত এক্স স্কুৱাৰ এইটো এই ঘাতটো হ'ল প্লাছ বি এক্স এইটো হ'ল প্লাছ চি এইটো হ'ল হয়নে এই আৰ্হিত আমাৰ প্ৰকাশ পালে ঠিক আছে আমাৰ 3 নম্বৰ কুৱেশ্যনটো আছে ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ বুলি কৈছে ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ তোমালোকে চবেই ভাবাচোন তোমালোকৰ বয়স এতিয়া ধৰি লোৱা 15 বছৰ তোমালোকৰ বৰ্তমান বয়স তোমাতকৈ যদি তোমাৰ মা 26 বছৰ ডাঙৰ হয় তেতিয়া তোমালোকে কি কৰিব লাগিব তোমালোকৰ যিটো বয়স সেই বয়সৰ লগত 26টো যোগ কৰিব লাগিব ঠিক একেদৰে কৈছে ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ কিন্তু ৰামৰ বয়স কিমান আমি নাজানো হয়নে আমি এটা কথা মনত ৰাখিবা যিটো বস্তু আমি নাজানো আমাক কিতাপত দিয়া নাথাকে সেইটো আমি কি ধৰি ল'ব লাগে এক্স ধৰিব পাৰোঁ ৱাই ধৰিব পাৰোঁ এনেকৈ ধৰিব পাৰোঁ হয়নে সেইকাৰণে আমি প্ৰশ্নটো লৈছোঁ চোৱা ধৰা হ'ল ৰামৰ বয়স এক্স
ধৰা হ'ল ৰামৰ বয়স x ধৰিলোঁ আমি হয়নে এতিয়া তেওঁৰ মাকৰ বয়স তেতিয়াহ'লে কিমান হ'ব এতেকে মাকৰ বয়স হ'ব কিমান হ'ব x + 26 হ'ব হ'বনে ৰাম আৰু ৰামৰ বয়স যদি x হয় তেতিয়া তেওঁৰ মাকৰ বয়স হ'ব x + 26 ঠিক আছে নেক্সট কি দিছে চোৱা তেওঁলোকৰ বয়সৰ গুণফল আজিৰ পৰা 3 বছৰ পাছত হ'বগৈ 360 তেওঁলোকৰ এইটো বৰ্তমান বয়স হয়নে নহয় আজিৰ পৰা 3 বছৰ পাছত কিমান হ'বগৈ বুলি কৈছে 360 হ'ব বয়স তেওঁলোকৰ যিটো ৰামৰ বয়স x মাকৰ বয়স x + 26 তাৰ 3 বছৰ পাছত এওঁলোকৰ 3 বছৰ পাছত তোমাৰ বয়স ধৰি লোৱা আজি তোমাৰ বয়স 15 বছৰ 3 বছৰ পাছত তোমাৰ কিমান বয়স হ'ব বুলি ক'লে আমি কি কৰিম 15 লগত 3 যোগ কৰিম মানে 15 16 17 18 3 বছৰ পাছত আমাৰ বয়স কিমান হ'ব 18 বছৰ হ'ব হয়নে এতিয়া আমি ৰাম আৰু মাকৰ 3 বছৰ পাছৰ বয়সটো উলিয়াই লওঁচোন ঠিক আছে 3 বছৰ পাছৰ বয়সখিনি আমি উলিয়াম 3 বছৰ পাছত তেওঁলোকৰ বয়স কিমান হ'ব ৰামৰ বয়স x আছিলে মই 3 বছৰ পাছত বুলি যেতিয়া কওঁ 3 বছৰ পাছত ৰামৰ বয়স হ'বগৈ কিমান x + 3 তেওঁৰ আগৰ বয়সটোৰ লগত 3 বছৰ যোগ কৰিব লাগিব ঠিক একেদৰে মাকৰ বয়স কিমান আছিলে x + 26 3 বছৰ পাছত বুলি ক'লে তেওঁলোকৰ যিটো বয়স সেই বয়সৰ লগত 3টো কি কৰিব লাগিব যোগ কৰিব লাগিব হয়নে এটা প্ৰশ্নমতে কৈছে যে তেওঁলোকৰ 3 বছৰ পাছৰ বয়সখিনিৰ পূৰণফল মানে 3 বছৰ পাছৰ বয়সখিনি আমি এইখিনি হয়নে নহয় সেই 3 বছৰ পাছৰ যিখিনি বয়স সেই বয়সখিনিৰ গুণফল বুলি কৈছে গুণফল মানে পূৰণফল কিমান হয়গৈ 360 হয়গৈ বুলি কৈছে হয়নে 360 হয়গৈ ঠিক আছে মই প্ৰশ্নমতে লিখি ল'লোঁ মই ডাইৰেক্ট কৰি দিছোঁ এইটো কুৱেশ্যন প্ৰশ্ন আগৰকেইটা যিহেতু মই লিখিয়ে দিছিলোঁ এনেকৈ কৰিলে হ'ব প্ৰশ্নমতে তেওঁলোকৰ বয়সৰ গুণফল মানে পূৰণফল তেওঁ 3 বছৰ পাছৰ বয়সৰ ৰামৰ বয়স কিমান আছিলে x + 3 আছিলে পূৰণ মাকৰ বয়স কিমান আছিলে x + 26 আৰু 3 যোগ কৰি দিওঁ কিমান হ'ব 29 হ'ব নহ'বনে 29 হ'ব ইকুৱেল কিমান আহিব ইয়াত কিমান পাম ইকুৱেল 360 পাম হ'ল এতিয়া এই অংকটো কৰিবলৈ হ'লে x + a * x + b সূত্ৰত নাই x + a * x + কিহত আছে bত আছে এতিয়া আমি এইটো কৰিবলৈ হ'লে চোৱা x + a * x + b এনেকুৱা সূত্ৰ এটা আছিলে এই সূত্ৰটো আমি ক্লাছ 9ত পাইছিলোঁ এই সূত্ৰটো ভালকৈ তোমালোকে বহি লিখি লোৱা x² + a + b * x + ab এই সূত্ৰত আহিব লাগে হয়নে এতিয়া আমি এইটো x এইটো a মান এইটো b মান আমি এই সূত্ৰত বহাই দিওঁ যেনেকৈ আমি a + b হোল স্কোৱাৰ হ'লে a² + twice ab + b² সেই ফৰ্মুলা যেনেকৈ ভাঙি দিওঁ ঠিক তেনেদৰে আমি এইটো x + a আৰু x + b আছে আমি একে ফৰ্মুলাত এইটো ভাঙি দিম x + a আৰু x + b যিটো ফৰ্মুলা আছে তাত ভাঙি দিম এইটো ভাঙিলে হ'ব চোৱা কি আহিব x² + a + b আছিলে যিটো 3 + 29 x আছিলে x² + a + b যেহেতু মই কৈছোঁ যে এইটো a ৰ মান এইটো কাৰ মান b মান বুলি কৈছোঁ এইটো x² + a + b ab আছিলে 3 পূৰণ 29 হ'ব ইকুৱেল 360 হ'ব হয়নে বুজি পাইছানে এইটো ভালকৈ চোৱাচোন এতিয়া এইটো কৰিবলৈ হ'লে কি কৰিব লাগিব আমি x² হয়নে x² প্লাছ আমি এইকেইটা সংখ্যা যদি যোগ কৰোঁ কিমান পাম 32 পাম 32x পাম প্লাছ এইটো পূৰণ কৰিবলৈ হ'লে 9 × 9 = 27ৰ 7 আহিব 3 × 6 উকলা 2 * 7 8 আহিব 87 হ'ল ইকুৱেল কিমান আহিব 360 আহিব হয়নে এতিয়া আমি নেক্সটটোত এইটো কেনেকৈ কৰিম x² + 32x + 87 এইটো পক্ষান্তৰ কৰি আমি লৈ আহোঁ 360 ইকুৱেল 0 হ'লে এতিয়া যদি আমি বিয়োগ কৰি দিওঁ x² + 32x প্লাছ এতিয়া যদি 360ৰ পৰা আমি 87 বিয়োগ কৰি দিওঁ আমি কিমান পাম
360ৰ পৰা এইটো যদি আমি বিগ কৰি দিওঁ, আমি বিগ কৰি চাওঁ 360 প্ৰায় 87 যদি বিগ কৰি দিয়া হয় তেতিয়া কিমান হ'ব? 10ৰ 7 গ'ল থাকিল 3 হ'ব, 10ৰ 7 গ'ল থাকিল 3, ইয়াত 5 থাকিলে 15, 8 গ'ল থাকিল 7, ইয়াত 2 থাকিলে, মানে কিমান পালোঁ? 273। ঠিক আছে, এতিয়া এই চিনটো প্লাছ চিন বহিব নে মাইনাছ চিন বহিব? যিহেতু আমাৰ 360টো মাইনাছ আৰু মাইনাছ 360 আৰু এইপিনে প্লাছ 87। তুমি কাৰোবাৰ পৰা তোমাক 360 টকা এটা তুমি ধাৰত লৈ থৈছিলা আৰু তোমাৰ 87 দি দিলা, তেতিয়া তোমাৰ দিবলৈ কিমান থাকিব? 287 হ'ব। মানে যিহেতু যোগ এনেকুৱা ক্ষেত্ৰত যোগ বিয়োগ কৰিবলৈ হ'লে যিটো 360টো এতিয়া মানটো ডাঙৰ 87তকৈ, কিন্তু সি মাইনাছটো তাৰ মুখৰ আগত আছে, সেইকাৰণে ইয়াত কি চিন বহিব? মাইনাছ চিন বহিব। মাইনাছ 273 ইকুৱেল 0। এতিয়া আমি আমাৰ 3 নম্বৰ কুৱেশ্যনটো সমাধান ওলালে। ঠিক আছে, আমি এইখিনি ভালকৈ চাম। 4 নম্বৰ কুৱেশ্যনটো মোৰ নেক্সট ভিডিঅ'ত তোমালোকে পাবা, আৰু এই ভিডিঅ'খিনি পাই থাকিবলৈ হ'লে তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা চেনেলটো। ঠিক আছে।